जिंदाबाद 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 एजेपी जिंदाबाद 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 एजेपी जिंदाबाद जिंदाबाद दिलीप शइकिया जिंदाबाद जिंदाबाद दुर्गादास बर कोन प्रार्थीर आছিলে कोन কি পাৰ্টি খলালে প্ৰথম তেওঁ ৰাইজক কৈ দিয়ক যে মোৰ এইটো এজিপি মই বিজেপি মই কংগ্ৰেছ মই এই কি বিপিএফ তেওঁ ক'ত নাই তেওঁ মানে সকলোতে থকা এজন মানে কি বুলি কয় এটা আলু সব সবজিত যেনেকৈ আলু লাগে এবাৰ মোদী চৰকাৰৰ কাৰণে আমাৰ ফৌৰাবাৰী আমাৰ ভিচিডিচি আৰু আমাৰ আজি ফাঁকি দিয়াত ডক্টৰ ভূপেন হাজৰিকা মঞ্চত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত আজি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰোঁ আৰু এই সভাত ইতিমধ্যে আপোনালোকে দেখিছে ৰাইজৰ ব্যাপক উৎসাহ আৰু স্বতঃস্ফূৰ্ত সঁহাৰি গতিকে ৰাইজে আকৌ এবাৰ মন বান্ধিছে যে আমাক প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীকে লাগে আৰু তেখেতক তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে ৰাইজ সাজু হৈছে চাই ল'ম এতিয়া আজিৰ দিনততো আমি এনেও মানে যিটো পৰিৱেশ দেখিছোঁ সেই পৰিৱেশত ইয়াত তেনেধৰণৰ বহুত বেছি মানে প্ৰতিযোগিতা বা প্ৰতিদ্বন্দ্বিতা হ'ব এনেকুৱাতো আজিৰ দিনটোত আমাৰ তেনেকুৱা দৃষ্টিগোচৰ হোৱা নাই তথাপিও আৰু আছে 20 দিন 21 দিন আছে চাই লওক হা যদি হাওয়া আছে নির্দলীয় পার্টি বা টিকট লৈ কিনে জয়লাভ করে বলে এটা কথা এটা কৈছিল দুর্গাদাস বৰ কোন প্ৰাৰ্থীৰ আছিলে কোন কি পাৰ্টি খলালে প্ৰথম তেওঁ ৰাইজক কৈ দিয়ক যে মোৰ এইটো এজিপি মই বিজেপি মই কংগ্ৰেছ মই এই কি বিপিএফ তেওঁ ক'ত নাই তেওঁ মানে সকলোতে থকা এজন মানে কি বুলি কয় এটা আলু সব সবজিত যেনেকৈ আলু লাগে